মঞ্চত উঠাই এখন গামোচা উদ্যোক্তাসকলে পিন্ধাইছে, এয়া কম কথা নহয়। এয়া যে মৰমৰ চিন, এয়া যে বিহুৰ বতৰত ইজনে ইজনক দিয়া সম্প্ৰীতি চানেকি, এইবোৰ প্ৰমাণ কৰে। মই উদ্যোক্তাসকলক কৌটি কৌটিবাৰ ধন্যবাদ জনাইছোঁ। মোৰ দৰে এজন নিকিনক এই মঞ্চখনত উঠিবলৈ সুযোগ দিয়াৰ বাবে, গামোচাখন কালত লোৱাৰ সুযোগ দিয়াৰ বাবে। এই সমন্বয় আচলতে আমাৰ দুখন গাঁৱত, ইখন সিখন গাঁৱত, অঞ্চলটোৰ মাজত অসমীয়া ইজনে ইজনৰ মাজত সম্প্ৰীতি ৰখাৰ এক পৰিৱেশ পৰিচয়। দেখিছো ৰাইজ ঢাপলি মেলি আহি আছে, ৰাস্তাটো পিছল খুকি পৰিছে। মোৰ আগে আগে থকা নাচনীগৰাকী খোপাত লৈ থকা ফুলপাত তেওঁ আছেই চাগে, খহি পৰিছে। কোনোবা এগৰাকীয়ে পৰো যেন হৈ গৈছে, কাৰোবাক ধৰি ৰৈছে। একো নাই, বিহু এইটোৱে আচলতে। বিহু এয়াহে বিহু, য'ত বহাগ নামে, বহাগৰ লগে লগে নামি আহে বৰষুণ, বতাহ, ধুমুহা, চঞ্চল হৈ উঠে গছ লতা, প্ৰাণ ভৰি উঠে প্ৰতিটো প্ৰাণী। নদীখনত মাছে উজান উঠে, ওচৰত থকা ডিমনৈখনৰ মাছ উজান উঠে, হাতী এৰি দিয়ে, বনৰীয়া পশু পক্ষীয়ে প্ৰাণ ভৰি হাঁহে, য'ত অসমীয়া নৱবৰ্ষ বুলি আমি মানি লোৱা হয়। আপোনালোকে জানেনে, ভাৰতৰ কোনো এনে ঠাই নাই য'ত ইমান সুন্দৰ জলবায়ু। এতিয়া যদি চাই কলকাতাৰ ফালে বা দিল্লীৰ ফালে সাংঘাতিক গৰম, এচি লৈ আছে। তাৰমানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইমান সুন্দৰ ঠাইখিনিৰ দৰে অন্য ঠাইত নাই। ইয়াৰ সুযোগ লৈ অন্য মানুহবোৰ আমাৰ ইয়াত স্থায়ীকৈ থাকিবলৈ আহে। কিন্তু সাৱধান, আজি বিহু মঞ্চৰ পৰা আকৌ ভাবোঁ আহক, সাৱধান পৰিবৰ্যকসকল, তোমালোকে ইয়াত স্থায়ীভাৱে থাকিব নোৱাৰা। এই ধৰণৰ সংকল্পবোৰ আমি বিহুতে ল'ব লাগিব। এই যে বিহুত আমি লগ হোৱা যি পৰিৱেশ হ'ল, এই পৰিৱেশতে আমি কিছুমান কথা চিন্তা কৰিব লাগিব। বিহু যে তিনিটা, এই ৰঙালী বিহুৰ পিছতে যে কাতি বিহু আহি আছে, কঙালী বিহু আহি আছে, এই কথাও আমি লাহে লাহে ভাবি থাকিব লাগিব। তিনিটা বিহু, ৰঙালী, কঙালী, ভোগালী, বৃত্ত। এটা বৃত্তত ঘূৰি থাকে এই বিহু। ৰং কৰিম, দুখ কৰিম, ভোগ কৰিম, ৰং কৰিম, দুখ কৰিম, ভোগ কৰিম। কিন্তু আমি অসমীয়াই এই আটাইকেইটাৰ লগত সংগবদ্ধ হৈ জীৱনো তেনেকুৱা, আমি কেনেকৈ আগুৱাই যাম এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। ইয়াত উপস্থিত থকাসকলে কেৱল ৰঙেই কৰিম নে, সেই যে কাতি বিহুটো আহিব তাৰ বাবে আমি প্ৰস্তুত হ'মনে? কেনেকৈ প্ৰস্তুত হ'ম? মই কাতি বিহুটো এটা চিম্বলিক হিচাপে কৈছোঁ, বিহুটো আমাৰ আহিব, তাৰ বাবে আমি সঞ্চয় কৰিছোঁনে? আমি যে এই বিহুখন পাতিছোঁ, নিজৰ মাজতে অৰিহণা তুলি বিহুখন পাতিব পৰাকৈ আমি আৰ্থিকভাৱে টনকীয়া হৈছোঁনে? এই কথাবোৰ আমি চিন্তা কৰিব লাগিব, নহয়নে বাৰু? তেতিয়াহে আমি অসমীয়া হিচাপে ধৰি ৰাখিব পাৰিম। মই মাইক্ৰফোনটো পোৱাৰ বাবে, আপোনালোকো শুনিছে বাবে মই কৈ গৈছোঁ। অলপতে দেখিলে দিল্লীত এনে এটা বিপ্লৱ হ'ল, পাঞ্জাৱী বুঢ়াই 2 বছৰ দিন বিপ্লৱ কৰিছে। তেওঁলোকৰ বিপ্লৱটো কৃষি বিপ্লৱ, কৃষিৰ লগত জড়িত বিপ্লৱ। তেওঁলোকে য'ত বিপ্লৱ কৰিছে তাত তেওঁলোকে এচি ৰুম ঠিক কৰি লৈছে, খানা বনাবৰ কাৰণে মানুহ ঠিক কৰি লৈছে। কি কাৰণে? তেওঁলোক আৰ্থিকভাৱে সচ্ছল মানুহ। আৰ্থিকভাৱে যেতিয়া সচ্ছল হ'ব, অন্য কাম কৰিবলৈ সুবিধা হ'ব। আমি ইয়াৰ পিছতে খেতি খোলাৰ বাবে আমি ইয়াত তৈয়াৰ কৰোঁ। ইয়াত থকা যিসকলে মোবাইল ফোন চাই আছে, মোবাইল ফোন আমি নিৰ্দিষ্ট সময় চাম, বাকী সময় আমি ভাবিম, কাম কৰিম, নিজৰ কাৰণে, ঘৰখনৰ কাৰণে, জাতিটোক ভাল পোৱাৰ কাৰণে, বিহুখনক ভাল পোৱাৰ কাৰণে আমি কাম কৰিব লাগিব। এই সুযোগতে মই আপোনালোকৰ ইয়াৰে বুলি এটা মই বিনম্ৰ অনুৰোধ জনাব খোজোঁ। এই যে মোবাইল চোৱাৰ প্ৰৱণতাটো অতিপাত হৈছে, কিন্তু আমাৰ অতিপাত হৈছে। ফেচবুক, কোনোবা এটা ডাউনলোড কৰি এখন চিনেমা দিনত, আৰে ভাই, দিনটোত কাম কৰিবলৈ আমাৰ ধেৰ আছে। যদি সেইখিনি সময়তে আমি কৰি থাকোঁ, আমি বাপতি সাহোন বিহুটো ৰক্ষা কৰা নহ'ব। এনেধৰণৰ আচৰণ আমি কৰি বিহু ৰক্ষা কৰিম, এনেধৰণে আচৰণ কৰি আমি ভোগালীৰ বাবে সঞ্চয় কৰিম। আমাৰ গাত যিবোৰ শক্তি হৈছে, সেই শক্তিবোৰ ভাল কামত ইউজ কৰিম। ইয়াত এতিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব, ইয়াত নকৰে বাৰু, কিন্তু এনেকুৱা হৈছে সাংস্কৃতিক অনুষ্ঠান চলি থাকে, কাষত গৈ নাচে মানে বোকাত নাচে। বোকাত নাচে মানে থিয় হৈ নানাচে, পৰি পৰি নাচে। পৰি পৰি নাচে মানে চকী দুখন তাৰ ওপৰত গাত মাৰি দিয়ে।
এই যে বহাগত মানুহৰ গাৰ চঞ্চল হোৱাৰ এটা পৰিৱেশ হয়, সেই চঞ্চলটো বোকাত নাচি দিয়া চকীখন ভাঙি দিয়ালৈ লৈ যাব আমি নালাগিব। আমি সঞ্চয় হোৱা শক্তিখিনি ভাল কামত ইউজ কৰিম। আমি এতিয়া খেতি নকৰিব পাৰোঁ কাৰণ নাঙলৰ দিন গৈছে, এতিয়া আমাৰ ট্ৰেক্টৰ দিন আহিছে। আমি এইটোও নকৰিব পাৰোঁ, কিন্তু আমি কৰিবলগীয়া অন্যান্য কামখিনি লগে লগে আগবঢ়াই নিব লাগিব। তেহে বিহু ৰ'ব, তেহে অসমীয়াখিনি ৰৈ থাকিব। নহ'লে বিহু নাথাকে। কিন্তু এতিয়া এনেকুৱা হ'ব পাৰে, যদি কাইলৈ উইচাত কৈ দিয়ে এইবাৰ বিহুটো ইয়াত পাতিবলৈ লৈছোঁ, প্ৰতিটো বিহু পাতি দিলে মই 10টা কাটি কিমান বিহু আছে গুচি আহা, এক বছৰ দিনা গুচি আহিব লাগিব। মন কৰিব, ইয়াত কোনো বিহু নাথাকে, ট্ৰেইনত গোটেই বিহুখিনি পাৰ হৈ যাব, ইয়াত উকা কৰি থৈ যাব। কিন্তু এয়া হৈছে আমাৰ মানসিকতা। আমি আজি বিহু নদীত এনেকুৱা ধৰণৰ সংকল্পবোৰ ল'ব লাগিব। নিজৰ বিহুখন নিজৰ গাঁৱতে পতাৰ মানসিকতা গঢ়িব লাগিব। এই যে আমি ঘৰত 6টা মোবাইল থাকে, কিন্তু ঘৰত পেপাৰ এটা নাথাকে, এইবোৰ কথা আমি চকু দিব লাগিব। ঢোলটো বাদেই দিলোঁ, ঢোলটো দামী বস্তু, গগনাখনটো সস্তা। আমি মাতৃসকলে, অভিভাৱকসকলে ল'ৰাক বিহুৰ সময়ত গগনাৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। আমাৰ বস্তুটোৰ প্ৰতি মানে আকৃষ্ট কৰিব লাগিব। ধৰি লৈছোঁ জলপান বাতিটো, জলপান ল'ৰাই আজিকালি নাখাব পাৰে, মানে মায়ে হাতেৰে জিকি দিয়ে, মই জলপানটো নাখাওঁ। কিন্তু তাক আপ্যায়ন কৰা আমি শিকিব লাগিব, কেনেকৈ জলপানটো দিওঁ, যে সুন্দৰভাৱে দিওঁ, তাক এখন চামুচেৰে দিওঁ, এনেধৰণে আপ্যায়ন কৰোঁ ল'ৰাটো যাতে জলপানৰ প্ৰতি আকৃষ্ট হয়। ল'ৰাটোৱে যাতে চিপছৰ প্ৰতি আকৃষ্ট নহয়, কুৰকুৰিৰ প্ৰতি আকৃষ্ট নহয়, জলপানটোৰ প্ৰতি আকৃষ্ট হয়। এই ধৰণৰ কথা আমি চিন্তা কৰিব লাগিব। পইচা লৈ যাব পাৰিছে, তাৰমানে এই পইচাখিনি আমাৰ ইয়াতে থাকিলে, নিজৰ স্বাভিমানটো ৰক্ষা কৰিলে, নিজৰ ভাই ভনীয়ে বোৱা গামোচাখন অসমীয়া কাণে কাণে দিব পাৰিলোঁ, এই ধৰণে বিহু ৰক্ষা হ'ব। চাৰিআলিত এজন ল'ৰাই নাপিতৰ দোকান দিছে, ব্যতিক্ৰমী কথা। বহুতো এটা দিনলৈকে আমি বিহাৰীয়ে চেলুন দিয়া বুলি ভাবোঁ, কিন্তু তুলনা কৰি চাব, সি দিয়া চেলুনত নাপি থোৱাৰ পিছত ঘৰৰ বাহিৰ মানে আমি জাকৈ খালৈ এটা বনোৱাতকৈ তাৰ প্ৰফিটটো বেছি হৈছে। সেই বৃত্তিটো আমি কেতিয়াবাই ল'ব লাগিছিল। গতিকে সি অসমীয়া হিচাপে সিও এক বিহুৰ লগত সম্প্ৰতি এক স্বাভিমানী কাম কৰিছে। এইবোৰ বহুত কথা আমি পাতি যাম, বিহু পাতি যাম, ভাল ভাল কাম কৰি যাব লাগিব, অসমীয়াক আমি জীয়াই ৰাখিব লাগিব। এই যে উদ্যোক্তাসকলে ইমান পৰিশ্ৰমৰ মাজত আমি পিছপৰা অঞ্চলবোৰে যে বিহু পাতোঁ, কমটি পৰিশ্ৰম নহয়, ইয়াৰ উপলব্ধি আমি সকলোৱে সাৰমৰ্মে ল'ব লাগিব। তেহে বিহু ৰ'ব, তেহে বিহু ৰ'ব। আচলতে সকলোৱে কথাখিনি আমি মান্যতা দিব, এইবোৰ দৰকাৰী কথা বুলি ভাবোঁ। মই উদ্যোক্তাসকলক পুনৰ ধন্যবাদ দিছোঁ। এনে সুন্দৰ পৰিৱেশ দিছে আপোনালোকে, এখন ৰিজাৰ্ভৰ কাষত প্ৰকৃতিৰ লগত জড়িত এটা ঠাইত। তেনেধৰণে আপোনালোকক আমাৰ নেতাজনে শক্তি দিয়ক, এই অঞ্চলৰ মানুহবোৰ সচেতন হ'বলৈ শিক্ষা দিয়ক। কেনেকৈ আমি প্ৰতিটো দিশতে আগবাঢ়ি যাম, সাংস্কৃতিক দিশত কেনেকৈ আগবঢ়াই দিলে শুদ্ধ হ'ব, এই কথা চিন্তা কৰিবলৈ শক্তি দিয়ক। আমি সকলোৱে মিলি এক সমন্বয় অসংগ হাত এই বাপতি সাহোন বিহুটো জীয়াই ৰখাত কেনেদৰে এজনে এজনক সহায় কৰি এই কথা উপলব্ধি হওক এই বিহুতলিতে, তাকে কামনা কৰিছোঁ। কথা গুৱাহাটীতে হ'লে ক্ষমা কৰিব, মই আপোনালোকে বুলি এজন। ইয়াকে কৈ আজি উপস্থিত থকা শ্ৰদ্ধাৰ আমাৰ বিচাৰকসকলকো মই বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু সুৰক্ষা সমিতিৰ উপসভাপতি বিহু ইয়াত আছে, ভালকৈ লাগিছে, তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ, বিহুৰ ওলগ জনাইছোঁ। আৰু উপস্থিত সকলোকে পুনৰবাৰ বিহুৰ ওলগ জনাই মোৰ দুআষাৰ সামৰিছোঁ।